নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন কাহিনী। কাহিনীটোৰ নাম হৈছে আন্ধাৰত সেইখন কাৰ মুখ। আহক পলম নকৰি আমি কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। মোৰ নাম ৰজত বৰুৱা, শোণিতপুৰত ঘৰ। ঘৰত মোৰ পৰিয়াল বুলিবলৈ মা, দেউতা আৰু ভণ্টি এজনী আছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতে হোটেল মেনেজমেণ্ট পঢ়ি গুৱাহাটীৰ এখন হোটেলত কাম পালোঁ। এতিয়া চাকৰি সূত্ৰে মই গুৱাহাটীৰ পাণবজাৰৰ ভাড়া ৰুম এটাত থাকোঁ। ডিউটিৰ পৰা উভতি আহোঁতে প্ৰায় পলম হয়, আৰু মই যিটো ঘৰত থাকোঁ 2 মহলীয়া এটা বিল্ডিং। তাৰে ওপৰ মহলাত মই থাকোঁ আৰু তলৰ মহলাত অন্য এজন মানুহ আছে। সেইদিনা আছিল শুক্ৰবাৰ। অন্য দিনাৰ দৰে সেইদিনাও ডিউটিৰ পৰা অহা পলম হ'ল। আহিয়ে দৰজাখন খুলিবলৈ চাবিপাত বিচাৰিছোঁ। তেনেকুৱাতে কোনোবা যেন গাৰ কাষেৰে পাৰ হৈ যোৱা যেন পালোঁ। অলপ আচৰিত হয়, এই ৰাতি কোন আহিব পাৰে? অলপ ইফালে সিফালে চাই কাকো নেদেখিলোঁ। দৰজাখন খুলি ভিতৰলৈ সোমালোঁ। ভাত খোৱাৰ পাছত অলপ সময় গান শুনাৰ অভ্যাস মোৰ আগৰ পৰাই আছিল। গান শুনি বহি আছোঁ বিচনাখনতে। খিৰিকীখনৰ পৰ্দাত দুটা ছায়ামূৰ্তি দেখা পালোঁ হঠাৎ। ভয়ত চিঞৰি দিছিলোঁ, কিন্তু মোৰ মাত কোনেও শুনা নাছিল। সেইদিনা ৰাতিটো ভয়ে ভয়ে পাৰ হ'ল। পিছদিনা আকৌ একে ঘটনা ঘটিল। ডিউটিৰ পৰা আহি দেখিছোঁ এজন আধবয়সীয়া মানুহ পিছমুৱা হৈ ৰৈ আছে। ক্ৰমাৎ ওচৰ চাপি গ'লোঁ আৰু মাত দিলোঁ, হেৰি, কোন হয় আপুনি? কিয় এনেদৰে ইয়াত ৰৈ আছে? বহুত দেৰি মাতি আছোঁ, কোনো মাত বোল নাই। অলপ দেৰিৰ পাছত মানুহজনে ঘূৰি দিলে মোৰ ফালে। আৰে, তেওঁৰ হাতত এটা লাও খোলা। যেতিয়া মানুহজনৰ মুখৰ ফালে চালোঁ, বিকৃত এখন মুখ। গালখনৰ এটা ছাইড ছাইৰ নিচিনা ক'লা আৰু এটা ছাইড পকা আঙঠাৰ দৰে ৰঙা। এটা বিকট চিঞৰ মাৰি দৌৰিছিলোঁ। কিমান দূৰ গৈছোঁ একো গম নাপাওঁ। এটা লগৰ ল'ৰা অৰুণৰ ৰুম পালোগৈ। তাক গোটেই কাহিনীটো ক'লোঁ। সি কিন্তু অলপো গুৰুত্ব নিদিলে। মোৰ মনৰ ভ্ৰমহে বুলি কৈ মোক ভাত কেইটামান খাবলৈ দি সেইদিনা তাৰ লগতে থাকিবলৈ দিলে। পিছদিনা দেওবাৰ, ডিউটি নাই। মোৰ লগতে অৰুণো আহিল। তাক দুপৰীয়া ভাত মোৰ লগতে খাবলৈ ক'লোঁ। ভাত খোৱাৰ সময়ত সি ক'লে, ঐ ভাই, মই আৰু তোৰ ইয়ালৈ নাহোঁ দেই। তয়ো যিমান সোনকালে পাৰ এৰি দে ৰুমটো। মই কাক দেখা পালোঁ জান? অলপ দিন আগতে অগ্নিদগ্ধ হৈ যে মৃত্যু হোৱা অলকেশ বৰুৱা। মই আচৰিত হৈ চাইছিলোঁ তাৰ ফালে। মানে মই অনুভৱ কৰা কথাটো সঁচা। মোৰ এনেও অলপ ভয়টো বেছি। লৰালৰিকৈ কাপোৰ কানি সামৰিলোঁ আৰু ঘৰলৈ যাম বুলি ওলালোঁ। ঘৰ পাই কাৰো আগত একো নক'লোঁ মই। হঠাৎ ঘৰলৈ অহাৰ কাৰণ, ৰাতি ভাত পানী খাই শুলোঁ। ঠিক 12 মান বজাত কোনোবাই মতা যেন পালোঁ বাহিৰত। ৰাজ
উঠি গ'লোঁ। এজন মানুহ চোতালত ৰৈ আছে। মই যোৱাৰ লগালগ মানুহজন লাহে লাহে আগুৱাই যাবলৈ ধৰিলে। ময়ো পিছে পিছে গৈ আছোঁ। বাটৰ কাষৰ সেই ভয়ানক আহঁতজোপাৰ তলত মানুহজন ৰৈ গ'ল। মই আগবাঢ়ি গৈ মানুহজনৰ মুখখন দেখি ইমান জোৰেৰে চিঞৰিছিলোঁ, কাৰণ সেই মুখখন আছিল মই ৰুমত দেখা সেই বিকৃত মুখখন অলকেশ বৰুৱাৰ। বেহুচ হৈ পৰি গ'লোঁ সেই একেই মুখ দেখি। পিছদিনা এখন হস্পিটেলত মূৰত এটা বেণ্ডেজ লৈ নিজক আৱিষ্কাৰ কৰিছিলোঁ। লাহে লাহে সুস্থ হৈ উঠিলোঁ। আকৌ গ'লোঁ গুৱাহাটীলৈ। এইবাৰ সেই ৰুম পৰিত্যাগ কৰি অন্য এটা ৰুম ল'লোঁ। সেই ঘটনা মনত পৰিলে আজিও শিয়ৰি উঠে গাটো। শেষত আপোনালোকে ষ্টৰিটো কেনেকুৱা পালে জনাব। আৰু ষ্টৰিটো লিখি পঠাইছে আমালৈ কংকনা শৰ্মা। তেওঁলৈ অশেষ ধন্যবাদ আৰু আগলৈও তেনেকৈ লিখি যাব। আৰু আপোনালোকে ষ্টৰিটো কেনেকুৱা পায় কমেণ্ট কৰি জনাব, খুব ভাল লাগিব। ধন্যবাদ।